নমস্কাৰ বন্ধুসকল, আজি মই এটা নতুনকৈ বস্তু ল'লোঁ। মানে কি কয় এইটো মোবাইল, মানে মোবাইলটো হ'ল OnePlus আৰু ৰেমটো হৈ গ'ল তোমাৰ 6GB আৰু এইটো কি আছিলে ষ্ট'ৰেজ আছে ROM মানে 128। মানে বিশেষ মই ইমান নাজানো আৰু হ'লেও লৈছোঁ আৰু মানে আজি আনবক্সিং কৰিম। প্ৰথম মানে মোৰ জীৱনত প্ৰথম মই এনেধৰণৰ ভিডিঅ' বনাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল'ৱাৰ্ছ কৰিবলৈ নাপাহৰিব। ব'লক তেতিয়া আনবক্সিং কৰোঁ। কি কিনো পায়, কি কি আছে ন, এইটো এনেকৈ খুলিব লাগিব নেকি? এইটো কি পলিথিন, কি লিখা আছে NORD, কিবা এটা হয় আৰু কিবা এটা হয় দেই বন্ধুসকল। আনবক্সিং হৈ গ'ল। এতিয়া ঢেৰ কিবা কিবি ওলাইছে দেখোন। এখন কিতাপেই আৰু OnePlus, চাওক OnePlus। ইয়াতে কি কি ওলাই চাই লওঁ হা। বৰ ধুনীয়াকৈ আহি গৈছে কিন্তু পেকিংটো। মোৰটো নাই দেখোন। মোবাইল পৰা খাই দিওঁ। এইফালে বস্তু খাব ধুনীয়া পেকিং। কভাৰটো এইটো হৈ গ'ল কভাৰ, আৰু কভাৰৰ ভিতৰত আছে এটা সুন্দৰ এটা পেকিং। আপোনাৰ পেকিংটোত কি কি আছে মই চাই লওঁ। এইটো এটা কভাৰ, মানে দেখিছে কভাৰ, আৰু এইটো হ'ল এটা সুন্দৰ এটা পেকিং দিছে। পেকিংটো কি কি বা দিছে চাই লওঁ, আপোনালোকে সকলোৱে চাই থাকক, ঠিক আছে। মানে জীৱনটোত প্ৰথম মই বনাইছোঁতো, আৰু বিশেষকৈ আজি খেতিও শেষ হৈ গৈছে ন। আপেল আৰু ইয়াতে দেখোন ঢেৰ কিবা কিবি কাগজ ওলাইছে। কাগজবিলাকতো মই আৰু মোৰ জীৱনততো মই পঢ়ি শেষ কৰিব নোৱাৰিম। ঢেৰ কিবা কিবি ওলাইছে, এইবিলাক থৈ দিলোঁ, পিছত লাহে লাহে পঢ়ি থাকিম ঘা ঘা। তাৰ পাছতে আহিলে এখন মানে কিনা কাগজখন, এইটো এইখন আৰু দেই, পাছত দেখাম এইবিলাক। এতিয়া ফাইনেলি আহি গ'ল মবিলটো পাছত দেখাম ন। মোবাইলটো পাছত দেখাম, ঢাকি থৈ দিছোঁ দেই, পাছত দেখাম। এইটো আহি গ'ল আপোনাৰ কি কেবুল, চাৰ্জাৰ কেবুল আহিছে। ফাষ্ট চাৰ্জিং বুলি কৈছে। আৰু এইটো আপোনাৰ চাৰ্জাৰ মাথাটো, আৰু ইয়াততো একো নাই আৰু। এটা মানে বাক্সাটো একদম খুব সুন্দৰ এটা বাক্সা দিছে কিন্তু দেই। মানে বাক্সা চাক্সা চব ৰেটটো ধৰিব লাগিব ন। ধুনীয়া এটা হেৰি বাক্সা দিছে। এইবিলাক চব পাছত থলোঁ, চাৰ্জাৰ এয়া। আৰু এতিয়া মোবাইলটো চাই লওঁ প্ৰথমতে বন্ধুসকল। এইটো মোবাইল, এইটো চাওক, এইটো মোবাইল দেই। এতিয়া মোবাইলটো মানে পেকিং খুলিছোঁ যেতিয়া চাই দিওঁ আৰু একেবাৰে ন। খুব সুন্দৰকৈ পেকিং কৰিছে দেই, ধুনীয়া এটা মোবাইল চাওক। মানে বন্ধুসকল, প্ৰথম যিহেতুকে OnePlus লৈছোঁ, সকলোৱে মানে OnePlus মোবাইলটো কেনেধৰণৰ বা কেনেকুৱা, যিসকলে চলাইছে তেখেতসকলে জানে, সকলোৱে জনাব মানে OnePlus মোবাইলটো কেনেকুৱা। আৰু বিশেষকৈ মই এতিয়ালৈকেতো একো কৰা নাই। ইয়াতে মানে বেটেৰীটো সম্পূৰ্ণ ইয়াতে থাকে চাগে, নহয় জানো? এতিয়া খুলি দিয়ক। ফোনটো OnePlus কেনেকৈ কৰে এটা আপোনাৰ গোটেই সেইটো গোটেই ফিংগাৰপ্ৰিণ্ট আছে ছাইডত। ধুনীয়া, এয়া অন হৈ গ'ল। ইয়াত লিখা আছে OnePlus, দেখিছেনে? সকলোৱে চাই লওক। বৰ্তমান এতিয়া OnePlus হৈ গ'ল। আৰু এই সোপা দেখোন একো চাইনিজ কিবা কিবি ওলালে। ইংলিছ কৰি দিয়ক, তলত লিখা আছে ইংলিছ বুলি। ইংলিছ, তাৰপিছতে আছে কি এইটো ৰিবট মাৰক, ওপৰত পাৰক নহয়, কেনচেল ৰিবুট, অ'কে কৰি দিয়ক। প্ৰথম দেই বন্ধুসকল, মানে কি এইবিলাক শিকিব লাগিবতো, মানে নজনা কথাটো শিকি লোৱাটো ভাল বুলি মই ভাবোঁ। প্ৰথমতে খাই লওঁ মই। খাই যাওঁ নেকি? খাওঁ আকৌ লগে লগে খাম। সেইটো এইটো কি কয় তোমাৰ তৰকাৰীটো ভাল হেৰি লৰাই মেলি দিয়া যোৱা। এইটো ধুনীয়া, এইটো ধুনীয়া। এইটো প্ৰিণ্টটো আছে, মানে প্ৰিণ্টটো ইয়াত দিছে। এইটো পেকিঙত চোৱা নাই কিমান ধুনীয়াকৈ দিছে বন্ধুসকল, দিছেনে? কিমান ধুনীয়াকৈ দিছে। এইটো চব সকলোৱে চাই লওক। আৰু প্ৰথম যিহেতু এতিয়া খোল খাই গ'ল।
আৰু কেমেৰা কোৱালিটিটো মানে এতিয়া চেক কৰিম আৰু কাইলৈৰ পৰা কাইলৈৰ পৰা চেক কৰিব এইটো এতিয়া কেমেৰা কোৱালিটিটো সম্পূৰ্ণ কাইলৈ চেক কৰিম। আৰু যিহেতুকে মই মোবাইলটো দেখালোঁ, বাকীখিনি আপোনালোকক সকলোকে অহাকালিলৈ প্ৰথম যেতিয়া মই ভিডিঅ' বনাম, মানে এই নতুন মোবাইলৰ পৰা বনাম, ভিডিঅ' কোৱালিটি কেনেকুৱা আহিছে কি কথা সকলোৱে জনাব। যিহেতুকে আজি খেতিৰ পৰা উঠিলোঁ, অহাকালিৰ পৰা খুব সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ সন্মুখলৈ প্ৰেৰণ কৰিম। যদি ভিডিঅ'বিলাক ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পেজটো লগতে মানে এই এপাহৰ পৰা মই এটা কথা ক'ব বিচাৰোঁ যে মই এটা ইউটিউব চেনেল খুলিছোঁ আপোনাৰ অসমীয়া লাহনৰ নামতেই। মানে মই প্ৰথম ভিডিঅ'খিনি মই যিখিনি ভিডিঅ' ফেচবুকত বা ফেচবুকৰ পেজত দিওঁ, পেজৰ আগমুহূৰ্তত মই আপোনাৰ 3 দিনৰ আগত হেৰিয়ত দিওঁ, মানে কি ইউটিউব চেনেলটোত দিওঁ। মই নতুনকৈ খুলি লৈছোঁ আৰু সকলোৱে আপোনালোকে ইউটিউব চেনেলটোত গৈ মানে মই তাতে লিংকটো দি দিম। লিংকটো মানে আগতীয়াকৈ মই দিয়াও আছে। আৰু যিসকল মোৰ নতুনকৈ আহিছে, এতিয়া মোৰ চেহেৰাটো নতুনকৈ দেখিছে, তেখেতসকলক মই এটাই অনুৰোধ জনাওঁ, মোৰ প্ৰথম ভিডিঅ' পাবলৈ হ'লে ইউটিউব চেনেলটোলৈ আপোনালোকে সোমাই আহিব আৰু সকলোৱে মৰম আৰু আশীৰ্বাদ আগবঢ়াব বুলি জনাই মানে আশা কৰি সকলোকে ধন্যবাদ জনাই এতিয়া শুভ সন্ধ্যা জনাই আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। জয় আই অসম।